হেল্ল' এভৰিৱান, বস্তু এটা দেখুৱাম আপোনালোকক, একদম ধুনীয়া। ৰ'ব হেৰি আমাৰ ঘৰত মানে টেঙা গছজোপা আছে দেই, খুব লাগে টেঙা। তাৰপিছত তাৰ নহয় ডাল কাটি পেলাই পচাইছিলে চাওক, বিশ্বাস নকৰিব মানে কি ক'ম আৰু। এয়া চাওক না, হেৰি আহিছে, কি কয়তো ফুল আহিছে চাওক। আমাৰ টেঙাজোপা সঁচটো খুব ভাল আকৌ, একদম ইমানেই লাগে নহয়। সেইবাবে ভাবিছিলোঁ ঘৰৰ কাষতে ৰুই থৈছিলোঁ, আৰু মানে সেই গছজোপা কাটিব লাগিব ন, সদায়তো একদম কাষতে টেঙা গছজোপা ডাঙৰ হৈ গৈছে, আৰু ৱালখনৰ একদম কাষতে আছে। মই 2টা পুলি আনি পেলাই ৰুইছিলোঁ দেই, ওচৰৰ মানুহৰ ঘৰৰ পৰা। তাৰপিছত এতিয়া ভাবিছোঁ এই গছজোপা কাটিলে মানে সঁচটো ৰাখিব লাগিব নাই, সেইবাবে এয়া চাওক না, মোৰ নিজৰে বিশ্বাস হোৱা নাই। এইকেইটা